এই যে কিছুমান মানুহক কৈছোঁ দেই, যে বৰ যে লোকৰ আগত গৈ গাই ফুৰে যে, এইজনীয়ে চুৰিদাৰহে পিন্ধে, এইজনীয়ে কুৰ্তিহে পিন্ধে, এই বোৱাৰীজনী বেয়া, চৰিত্ৰ বেয়া, টাউনৰহে আৰু আমুকহে তামুকহে, জানো নহয় এইবিলাকৰ কথা। এটা কথা নহয় মহাশয়, তোমাৰ মানুহজনীয়ে যেতিয়া তোমাৰ লগত চুইজাৰ পিন্ধি যদি চেলফি একপি মাৰি যে ফেচবুকত পষ্টটো দিয়ে, এতিয়া মানুহে নেদেখে নি? এতিয়া বৰ চৰিত্ৰ ভাল হৈ যায় ন? নে ভগৱানৰ পৰা স্পেচিয়েলি অৰ্ডাৰ দি মংগাই আনিছিলা তোমাৰ মানুহজনীক, যে তাইকহে চুইজাৰ পিন্ধিলে ভাল লাগিব? শাৰী আৰু মেখেলা চাদৰ আমাৰ সভ্যতা, শাৰী আৰু মেখেলা চাদৰ আমি পিন্ধোঁ, কিন্তু সেই বুলি কুৰ্তি পিন্ধিলে যে চৰিত্ৰ বেয়া হৈ যায় তেনেকুৱা কোনো কথা নহয়। শাৰী আৰু মেখেলা চাদৰ পিন্ধিলে পেট ওলাই থাকে, কুৰ্তি পিন্ধিলে পেটডাল ওলাই নাথাকে। আৰু কুৰ্তিডাল পিন্ধিলে আমি সেই চুৰ্ণিখনো লগত লৈ লওঁ। নিজৰ ঘৈণীয়েকে যেতিয়া একদম মুখত মুখ লগাই লগাই যেতিয়া যে চেলফি মাৰি মাৰি ফেচবুকত পষ্ট কৰে, তেতিয়া দেখি নাপাওঁ? হে ননচেন্স চব। ক'ত কেতিয়া কি পিন্ধিব লাগে চব জনা আছে, গম পালিনে? নিজৰ মানুহজনীক আকৌ ৰাতি নাইটিত হট ড্ৰেছত ৰুমৰ ভিতৰত বৰ ভাল লাগে দেখিবলৈ। তোমাৰ মানুহজনীয়ে বাহিৰত নিপিন্ধিলে কি হ'ল? পিন্ধি যেতিয়া ফটোকপি মাৰে ফেচবুকত পষ্টটো দিয়ে, তেতিয়া চবেই দেখে নহয়। তেতিয়াহ'লে এনেকৈ সন্মান মেইনটেইন নকৰে। যদি বস্তু নিপিন্ধোৱা একেবাৰে নিপিন্ধাবা। সেই ফেচবুকত পষ্ট দি আকৌ লোকৰ ঘৈণীয়েকৰ বদনাম কৰিবলৈ নাহিবি, একেপাত চৰত একদম বুজি পাই যাবি।